ৰাণী আবু কবি প্ৰাঞ্জলি শৰ্মা। কালু আহ 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 কালু আহ। ৰাণী আবুৰ সংগী বুলি ইটায়ে কালুৱে আছে। চেল্লা পৰা কুকুৰটোৱেও আহ আহ বুলি মাতলিয়ে দাউৰি আহে ৰাণী আবুৰ কাষক গেলি। কবা গেলি বহুত কথা, চপা ৰাতি কৈ থাকলিও শেষ নহৈ ৰাণী আবুৰ বেজাৰে বিন্ধি কলা কৰা কইলজাৰ ব্যথা। কি নাছিল ৰাণী আবুৰ, গতাই গাঁওখানে চেনাহত চুমাখ আপিটো আজি নাই। টাউনত ডাক্তৰেও ধৰিবা নৰা বেমাৰে নিলাক তাই। কি নাছিল ৰাণী আবুৰ, থাপাৰ মাৰি বাঘৰো কইলজা উলিয়াই আনবা পাৰা দংদৈঙা আপাটো আজি নাই। জংঘলত সুমে যোৱা বাটটুই দি দেশ স্বাধীন কৰাৰ সপান দেখি গুচি গেল সি। যি গেল আজিক লগি আৰু ঘূৰি নাহি। সেইটো অপৰাধতেই ৰাইজে পাতা ৰাজাই আগদিন ৰাতি আটাৰ বুকত সুমে দিছিল তীখাৰ শাস্তি। সিদনাই নুমে গেছিল ৰাণী আবুৰ বুকৰ দগমৈগা সূৰ্য। কি নাছিল ৰাণী আবুৰ, গেন্ধে গলাপে মলমৈলা চোতালখানত আজি কলপেইটা যন্ত্ৰণাত চেলেনি। যিমানে সময় বাগৰিছি, যিমানে বয়স ভাইঠেছি, সিমানে আশা বাঢ়ি গেছি ৰাণী আবুৰ। কিজানি কোনবাদিনা ঘূৰি আহে ৰাণী আবুৰ পদ্ম ফুল হান বুকৰ বাপা। তথাপিও গাঁওখানৰ আকৌ কাজতে ৰাইজে নেৰে ৰাণী আবুক। হাং ৰাজ্যৰ কাজে কৰ্মই তামোল কাটা ৰাণী আবুৰ আগৰ পাৰি দাঁত নাই। তাতে কেতিয়াবা জিলকি উঠে এটা কদাম ফুইলা হাঁহি। যদিও বেদনাৰ কৰুণ সুৰ তুলি বাজি থাকে ৰাণী আবুৰ সুখে য কামিহাৰাৰ বাহি। আখান আখানকে তিনখান চৰকাৰ বদলিল। তথাপিও ৰাণী আবুৰ ভিঠাত আকচপ্ৰা চৰকাৰী ইটাও নপৰিল। আকমুঠা সূতা, আকটেমা চাউল আকৌ নাহিল ৰাণী আবুৰ নামত। আজি মাষ্টৰৰ জীয়াকৰ বিয়া। বিষতে থৈৰা লাগা কঁকালখান লৌৰাবা নৰা ৰাণী আবুই ইচ্ছা কৰিও যাবা পাৰা নাই বিয়া ঘৰৰ চোটলোক। আশীৰ্বাদ দিবা খুজিও যাবা পাৰা নাই কইনাৰ ওচৰত। সৰুৰ পেৰে লৈ ডাঙৰ কৰা আপিটোক কইনাৰ ৰূপত চাবাক গেলি আবুৰ বৰ হেঁপাহ। কিজানি নিজৰ আপিটোৰ মুখখান দেখা হান পায়ে নাই। ৰাণী আবু লৌৰাবা পাৰা নাই দেহাটো। হাত ভৰি গেলা লাহে লাহে কচ্চি ধৰিছি। জিভাখান সুখে আইছি। চকুৰ আগত বাৰে বাৰে ভাহি উঠছি আটাৰ মুখখান, আপাটোৰ মুখখান, আপিটোৰ চকু দুটা। নাই, নৈল্লাক দেহাটো আৰু লৌৰাবা নৈল্লাক ৰাণী আবুই। অৱশেষত হৰেণঠেৰ চাইৰো ভাকে চোটলোক গেলি উইলে আনছি। কোনো ৰাজাই কেইনাও চুবা নোখোজা ৰাণী আবুৰ দেহাটো। জ্বলে দিয়া ধূপ দুডালৰ কাষত বহি আছে কালু।